আৰু শান্তিত আমি থাকিব লাগে আৰু আমাৰ সদায় শান্তি লাগিব এইকাৰণে আমি কৰ্মবোৰক ছাপোৰ্ট কৰিছোঁ। কজন মানুহ আহিছে আজি? 4জন। কি গাঁও বুলি কয়? এইটো দত্তপুৰ। দত্তপুৰ আজি আগত নাঙলত আছিল, এতিয়া ইউপিলত জইন দিছে আৰু এইটাই আমি ভাল পাইছে, সেইকাৰণে এইটাই আমি জিতিম, সেইকাৰণে আমাৰ কেতিয়া ইউপিপিএল দলত কিয় আহিলে কি ভাল পাই আহিলে? ভাল লাগি এই ৰাস্তা ঘাটটো বনাইছে আৰু শান্তি আনিছে, সেইকাৰণে ভাল লাগিছে। আগত আমি আহগ্ৰামৰ ছাপোৰ্টত আছিলোঁ আৰু ট্ৰেক্টৰ কিবা নাঙলৰ ছবিটো ভোট দি জয়যুক্ত কৰিছিলোঁ। এতিয়া সিহঁতক ভাল নালাগে বুলি আমি ট্ৰেক্টৰ ছবিত আহিছোঁ আৰু ট্ৰেক্টৰ মানে প্ৰমোদক ছাপোৰ্ট কৰিছোঁ, তাক জয়যুক্তৰ কাৰণে আমি তাতে ভোট দিম আৰু জিকিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু শান্তিত আমি থাকিব লাগে আৰু আমাৰ সদায় শান্তি লাগিব, এইকাৰণে আমি কৰ্মবোৰক ছাপোৰ্ট কৰিছোঁ। কজন মানুহ আহিছে আজি? 4জন। কি গাঁও বুলি কয়? এইটো দত্তপুৰ। দত্তপুৰ আজি আগত নাঙলত আছিল, এতিয়া ইউপিলত জইন দিছে আৰু এইটাই আমি ভাল পাইছে, সেইকাৰণে এইটাই আমি জিতিম, সেইকাৰণে আমাৰ কেতিয়া ইউপিপিএল দলত কিয় আহিলে কি ভাল পাই আহিলে? ভাল লাগি এই ৰাস্তা ঘাটটো বনাইছে আৰু শান্তি আনিছে, সেইকাৰণে ভাল লাগিছে। আগত আমি আহগ্ৰামৰ ছাপোৰ্টত আছিলোঁ আৰু ট্ৰেক্টৰ কিবা নাঙলৰ ছবিটো ভোট দি জয়যুক্ত কৰিছিলোঁ। এতিয়া সিহঁতক ভাল নালাগে বুলি আমি ট্ৰেক্টৰ ছবিত আহিছোঁ আৰু ট্ৰেক্টৰ মানে প্ৰমোদক ছাপোৰ্ট কৰিছোঁ, তাক জয়যুক্তৰ কাৰণে আমি তাতে ভোট দিম আৰু জিকিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু শান্তিত আমি থাকিব লাগে আৰু আমাৰ সদায় শান্তি লাগিব, এইকাৰণে আমি কৰ্মবোৰক ছাপোৰ্ট কৰিছোঁ। কজন মানুহ আহিছে আজি? 4জন। কি গাঁও বুলি কয়? এইটো দত্তপুৰ। দত্তপুৰ আজি আগত নাঙলত আছিল, এতিয়া ইউপিলত জইন দিছে আৰু এইটাই আমি ভাল পাইছে, সেইকাৰণে এইটাই আমি জিতিম, সেইকাৰণে আমাৰ কেতিয়া ইউপিপিএল দলত কিয় আহিলে কি ভাল পাই আহিলে? ভাল লাগি এই ৰাস্তা ঘাটটো বনাইছে আৰু শান্তি আনিছে, সেইকাৰণে ভাল লাগিছে। আগত আমি আহগ্ৰামৰ ছাপোৰ্টত আছিলোঁ আৰু ট্ৰেক্টৰ কিবা নাঙলৰ ছবিটো ভোট দি জয়যুক্ত কৰিছিলোঁ। এতিয়া সিহঁতক ভাল নালাগে বুলি আমি ট্ৰেক্টৰ ছবিত আহিছোঁ আৰু ট্ৰেক্টৰ মানে প্ৰমোদক ছাপোৰ্ট কৰিছোঁ, তাক জয়যুক্তৰ কাৰণে আমি তাতে ভোট দিম আৰু জিকিবৰ কাৰণে আমি সক্ষম হৈছোঁ।